এই মুহূৰ্তত আহি পৰিছে দুটা বিগ ব্ৰেকিং নিউজ। প্ৰতিটো চিলিণ্ডাৰ 850 টকা। ৰাখি পূৰ্ণিমাত মহিলাসকলৰ বাবে চৰকাৰে দিব 250 টকাকৈ। এই সন্দৰ্ভত জনাইছো ৰাজ্যবাসীক অধিক তথ্য। নমস্কাৰ জনাইছো আজি আমাৰ প্ৰথমটো খবৰ। আজি আমাৰ প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো চিলিণ্ডাৰ 850 টকা। ৰাখি পূৰ্ণিমাত মহিলাসকলক দিব চৰকাৰে 250 টকাকৈ। প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে প্ৰতিটো পৰিয়ালৰ বাবে ইতিমধ্যে আৰিছে এটা ডাঙৰ খবৰ। প্ৰতিটো চিলিণ্ডাৰ 850 টকাতে উপলব্ধ হ'ব। ৰাখি পূৰ্ণিমাত প্ৰতিগৰাকী মহিলালৈ চৰকাৰে আনিছে বিশেষ উপহাৰ। ইতিমধ্যে ভাল খবৰ দিছে। ইতিমধ্যে মহিলাসকলৰ বাবে লাডলি বাহন আঁচনিৰ দ্বাৰা মহিলাসকলে লাভ কৰিব এই বিশেষ ধনৰাশি। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান চৰকাৰে আনিছে এই বিশেষ উপহাৰ মহিলাসকলৰ বাবে। প্ৰতিটো গেছ চিলিণ্ডাৰ 850 টকা। প্ৰতিমাহে মহিলাসকলে লাভ কৰিব 250 টকাকৈ। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে স্পষ্টভাৱে লাডলি বাহন আঁচনিৰ জৰিয়তে লাভ কৰিব 250 টকাকৈ। ইতিমধ্যে 1250 টকা পাব মুঠ। জনাইছে এটা খুব গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো পৰিয়ালৰ বাবে ডাঙৰ খবৰ। ইতিমধ্যে ডাঙৰ খবৰ দিছে ইতিমধ্যে চৰকাৰখনে। পুনৰবাৰ জনাইছে ৰাজ্যবাসী 850 টকাত উপলব্ধ হ'ব এতিয়াৰ পৰা প্ৰতিটো চিলিণ্ডাৰ। ৰাখি পূৰ্ণিমাত মহিলাসকলৰ বাবে বিশেষ উপহাৰ আনিছে চৰকাৰখনে। লাডলি বহন আঁচনিৰ দ্বাৰা মহিলাসকলে লাভ কৰিব এই বিশেষ উপহাৰ। নমস্কাৰ জনাইছো আজি আমাৰ দ্বিতীয়টো খবৰ। আজি আমাৰ পৰৱৰ্তী খবৰ এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ড আপডেট বিনামূলীয়া কৰাৰ বাবে এইটোৱে আপোনাৰ শেষ মাহ। জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড বিনামূলীয়াকৈ আপডেট কৰাৰ বাবে এইটোৱে আপোনাৰ বাবে শেষ মাহ। ইতিমধ্যে চৰকাৰে সময়সীমা বান্ধি দিছে ৰাজ্যবাসীৰ বাবে। UIDAI বৰ্তমান আধাৰ কাৰ্ডৰ পৰা আপডেট বিনামূলীয়াকৈ কৰি আছে। এই সেৱা এই মাহতে অন্ত হ'ব। ইতিমধ্যে অন্ত হ'ব। ইতিমধ্যে স্পষ্ট হ'ব। ইতিমধ্যে জাননী আহিছে। সময়সীমা উকলি যোৱাৰ পিছতে আপুনি ভৰিব লাগিব ধনৰাশি। যিসকল লোকে আধাৰ কাৰ্ড আপডেট কৰা নাই সেইসকল লোকৰ বাবে ডাঙৰ খবৰ। ইতিমধ্যে আপডেট কৰক। এইটোৱে আপোনাৰ বাবে শেষ মাহ। এটা খুবই গুৰুত্বপূৰ্ণ খবৰ। যিসকলে আধাৰ কাৰ্ড আপডেট কৰা নাই সেইসকলে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে স্পষ্টভাৱে। 14 ছেপ্টেম্বৰলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ আপডেট। তাৰ পিছত আপুনি ভৰিব লাগিব ধন। কেৱল আপুনি অনলাইন জৰিয়তেহে বিনামূলীয়া কৰিব পাৰিব আপডেট। আধাৰ কেন্দ্ৰলৈ গৈ আপডেট কৰিব লাগিব। লাগিলে আপুনি দিব লাগিব ধনৰাশি। প্ৰতিজন লোকে 50 টকাকৈ ভৰিব লাগিব আধাৰ কাৰ্ড আপডেটত। আপোনাৰ ঠিকনা ভুল হৈ আছে যদি আপুনি অতি শীঘ্ৰে নাম আপডেট কৰিব লাগিব। ইতিমধ্যে আপোনাৰ অন্তিম মাহ ছেপ্টেম্বৰ। ৱেবছাইট যোগে আপুনি অতি শীঘ্ৰে আপুনি অতি সহজতে কৰিব পাৰিব অনলাইন যোগে আপডেট আপোনাৰ আধাৰ কাৰ্ডখন। আধাৰ কাৰ্ড বিনামূলীয়াকৈ আপডেট কৰাৰ বাবে এইটোৱে মাহ অন্তিম মাহ। ইতিমধ্যে শেষ মাহ। এইটোৱে মাহ আপোনাৰ বাবে। UIDAI বৰ্তমান আধাৰ কাৰ্ড আপডেট বিনামূলীয়াকৈ কৰি আছে। আপুনি অতি শীঘ্ৰে কৰি লওক। আজি ৰাজ্যবাসীয়ে জানিবলৈ গুৰুত্বপূৰ্ণ তথ্য মানে আছিল। আপোনালোকে এটা ৰিকুৱেষ্ট, আপুনি চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। জয় অসম।